रायजोफोर फैगौ एप्रिल दानाव जानो गोनां जिहेतु आसाम बिधानसभा बिसायख'थि बे आसाम बिधानसभा बिसायख'थियाव एबा एमएलए बिसायख'थियाव बिटिसिनि इएम पानिराम ब्रह्म बिथाङा सिडली बियाबाव बिजाथि गसंना दिसपुराव थाङोब्ला जेम्स बसुमतारिया इएम मोननायनि इसारा फोरमायदों बिटिसिनि हाग्रा बिफाननि इएम पानिराम ब्रह्म बिथाङा एमसिएलए जेम्स बसुमतारी सारा इएम बिबानखौ मोनसिगोन नामा सार? मोनसिगोन माने हाग्रामा सारा मोनसे समाव खोथा होखादोंमोन जोंहा बिसास दं जोंहा मिथिलायनायबो दं दा बेखौ बुंजानाय नङा खिन्थु मोनगोन मोननाया जे 100% बे नंगौ। বিপিএফ দল হিচাপে আমাৰ দিছপুৰ চলো যাত্ৰা আমি কৰিছোঁ আৰু এই ৰেলীত সকলো জাতি জনগোষ্ঠী সবে উপস্থিত আছে আৰু আমি যেটো দেখিবলৈ পাইছে পৰ্বতজোৰা এছেম্বলি হিচাপে বিপিএফ দল জিকাটো 100% আমি আজিৰ দিনত ক'ব পাৰো আৰু আমি জিকিমে তো দিছপুৰ চলো যাত্ৰাটো প্ৰথম আমাৰ গোসাইগাঁও জিলা হিচাপে হৈছিল গোসাইগাঁওটো খুব ভাল আৰু আজি সেকেন্ড পৰ্বতজোৰা জিলা হিচাপে আমি কৰিছোঁ এইটো পজিশন খুব ভাল আৰু নেক্সট আমাৰ কোকৰাঝাৰত হ'ব ইয়াৰ পিছত খাজলগাঁও হ'ব ইয়াৰ পিছত বিজনী হ'ব পিছত চালবাৰী মছলপুৰ তামোলপুৰ ভেৰগাঁও ওদালগুৰি হিচাপে হ'ব তো আমাৰ উদ্দেশ্যটো হ'ল বিটিসি উন্নয়ন হ'ব লাগে বিটিসি সকলো জাতি জনগোষ্ঠীয়ে বিচাৰে শান্তি একতা আৰু উন্নয়ন সেইটো উদ্দেশ্য লৈ পেলাই আমি দিছপুৰ চলো যাত্ৰা আমি কৰিছোঁ দিছপুৰত 15টা সমষ্টি আছে আমাৰ বিটিসি অঞ্চলত দিছপুৰত 15টা এমএলএ পঠাই দিয়াটো আমাৰ বিপিএফ দলৰ দায়িত্ব আমি এনডিএ অপজিশনত থকা সকলক আমি এটাও মানে জিকাই দিব নোৱাৰে এনডিএ হিচাপে আমি 15টা সমষ্টিটো আমি দিছপুৰত পঠাই দিয়াটো আমাৰ দায়িত্ব এই হিচাপত আমি কাম কৰি যাম যোৱা 5 বছৰত কি হৈছে কি হোৱা নাই আপোনালোকে সবে দেখি আছে সেই কাৰণেও পাব্লিকে ইউপিএফএল দলক এইবাৰ নালাগে আকৌ বিপিএফ চৰকাৰ লাগে বুলি আমাক সহায় কৰাটো এইটো আৰু কথা এটাই ৰাইজে যেনেকৈ আমাক সহায় কৰিছে এনেকৈ আমিও ৰাইজৰ কাৰণে কাম কৰি যাম ৰাইজক সহায় কৰি যাম শেষবাৰৰ কাৰণে এটা কোৱেশ্চন থাকিল অসমৰ মুখ্যমন্ত্ৰী মামাই আমাৰ এই মিডিয়াসমূহৰ কথাত আমাৰ প্ৰেছ বিলাকক কিবা এটা দিছে আপুনি কি এইটো আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া এইটো হ'ল অসমৰ চিফ মিনিষ্টাৰ অসমতকৈ বহুত সৰু বিটিসি অসমৰ ভিতৰতে আছে বিটিসি হ'ল এটা কাউন্সিলে নিজাববীয়া যি কেপাচিটি আছে সেইটোতে আমি কাম কৰিম ইছলাম ধৰ্মীয় মুছলমান বুলি নহয় ইছলাম ধৰ্মীয় লোকসকলৰ কাৰণে আজান ফকিৰ এটা ভাল এটা গেষ্ট হাউচ বা এনেকুৱা মুঠতে বা ভৱনটো আমি বনাম অকল মুছলিম নহয় অকল ইছলাম ধৰ্মীয় নহয় বাথৌ ধৰ্মৰ কাৰণে আমি দিছোঁ ব্ৰহ্মৰ কাৰণেও আমি দিম ইস্কন ধৰ্মীয় লোকসকলৰ কাৰণে আমি দিছোঁ সব মুঠতে আমাৰ বিপিএফ দলৰ নজৰত সব ধৰ্মীয় সব জাতি জনগোষ্ঠী সকলো শ্ৰেণীক আমি সমানে সন্মান দি পেলাই আমি কাম কৰি যাব ইউপিএফএল আমাৰ কাৰণে ফেক্টৰ নহয় আজি আমি ট্ৰিপল পি মোডত এফএলঅ ৰান এটা ডায়ালিচিছ চেণ্টাৰ 4টা স্লট 4টা বেড থকা এটা সুবিধা আমি উদ্বোধন কৰিলোঁ
আজি 48 ঘণ্টাৰ পিছত 48 ঘণ্টা প্ৰট'কল মেইনটেইন কৰাৰ পিছত আমি ট্ৰিটমেণ্ট ডায়েলিচিছ কাম আৰম্ভ কৰিম আৰু আমি এটা স্লটত 3জনকেই যদি আমি কৰোঁ তেতিয়াহ'লে দিনত আমি 12জনকেই ডায়েলিচিছ কৰিব পাৰিম আজিৰ পৰা 48 ঘণ্টা প্ৰট'কল মেইনটেইন কৰাৰ পিছত আমি এইখিনি ছাৰ্ভিচটো ৰাইজক ডেডিকেট কৰিম আৰু আজিৰ পৰা যিটো মানে কিডনি পেচেণ্ট যিসকল ডায়েলিচিছ কৰি থাকিব লাগে তেওঁলোকৰ সুবিধা নিশ্চয় হ'ব যথেষ্ট দূৰ দূৰণিত যাই পেলাই এটা দিন কষ্ট কৰিব লগা যিটো পৰিস্থিতি আছিল ইয়াৰ পৰা আমাৰ বিজনীবাসী ৰাইজে অলপ আৰোগ্য হ'ব বুলি মই আশা ৰাখিছোঁ সকলোৰে সহযোগিতা বিচাৰিলোঁ আৰু যাতে এই সুবিধাখন সকলোৱে ল'বলৈ আগবাঢ়ি আহে তাৰ কাৰণে ৰাইজক আমি অনুৰোধ জনাই আজিৰ পৰা এই মানে কিবাটো ডায়েলিচিছ চেণ্টাৰটো ৰাইজৰ ওচৰত মই উচৰ্গা কৰিলোঁ এইটো ক্ষেত্ৰত আমাৰ যথেষ্ট অভাৱ হৈ আছে তথাপিও লাহে লাহে আৰু দিনে দিনে আমি ডক্টৰছবিলাক অহা আৰম্ভ হৈছে আৰু নাৰ্ছবিলাক অহা আৰম্ভ হৈছে আৰু আমিও কম সময়ৰ ভিতৰতে খালী হৈ থকা যিবোৰ আমাৰ পোষ্ট আছে 3rd গ্ৰেড 4th গ্ৰেড যিবোৰ পোষ্ট আছে ইতিমধ্যে CSBৰ জৰিয়তে এপইণ্টমেণ্ট দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ আমাৰ অফিচৰ পৰা CSB অফিচলৈ ইতিমধ্যে ইণ্টাৰভিউ কণ্ডাক্ট কৰিবৰ কাৰণে আমি লিখিছোঁ CSBও ইমিডিয়েটলি ইয়াৰ এডভাৰটাইজমেণ্ট কৰি ইয়াৰ ছিলেকশ্যন প্ৰচেছটো কমপ্লিট কৰি ইমিডিয়েটলি যাতে স্বাস্থ্য সেৱা কৰাত কিন্তু আৰু পলম নকৰি যাতে ছিলেকশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি ইয়াৰ খালী হৈ থকা পোষ্টবোৰত পূৰণ কৰাৰ কাৰণে ইমিডিয়েটলি আমাৰ চৰকাৰে ইতিমধ্যে হাতত লৈছে এইখিনি